সকল পুনৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাইছে ভ্লগাৰ স্বপ্নীল আৰু মই আজি বাটটো শুনি আপোনালোকে গম পাইছে মানে কেনেকুৱা হৈ আছে গাত মানে গাটো হয় মানে গাটো বহুত বেয়া কেইদিন মানে মাথা বিষ আৰু জ্বৰ পানী লগা এনেকৈ হ'ল সেইবাবে বহুত দিন ধৰি ভিডিঅ' আপলোড কৰিব পৰা নাই তাৰ বাবে বেয়া নাপাব আৰু তাতে টেবলেট চেবলেট খাইছোঁ ডাক্তৰৰ ওচৰলৈকো গৈছোঁ গা অকণমান ভাল পাইছোঁ আৰু আপোনালোকৰ মাজতে মানে ভাল ভাল ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম অতি সোনকালেই আৰু মই বহুতো প্লেনিং কৰি থোৱা আছে আৰু এনেকৈ মানে তেজপুৰ যাম আৰু বহুত জেগাত যাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমৰ পৰা চাই আছিলে আৰু তেখেতসকলক কৈছিলোঁ যে মোৰ গাটো বহুত বেয়া হৈ আছিলে মানে জ্বৰ পানী লগা মূৰৰ বিষ এনেকৈ হ'ল আৰু তাৰ বাবে বেয়া নাপাব আৰু এতিয়া মই দেখিছোঁ আপোনালোকে প্লেচটো বেকগ্ৰাউণ্ডত মানে পথাৰৰ পাছফালে পথাৰতে আছোঁ আৰু ইয়াত দেখিছেনে বহুত দিনৰ মূৰত মানে বৰষুণ দিছিলে আজি ভাল লাগিছে বহুত মানে বহুত দিন হ'ল আমাৰ এইফালে মানে বৰষুণ দিয়া আৰু বহুত দিনৰ মূৰত মানে আজি বৰষুণ দিছে আৰু সেইবাবে বহুতো ভাল লাগিছে মানে আৰু বৰষুণ নিদিয়াৰ কাৰণে মানে বহুত আমাৰ ফালে মানে খেতি পথাৰ প্ৰায়ভাগ মানে নষ্ট হৈছিলে আৰু দেখিছে গাইছ এইটো কি ধুনীয়া লাগিছে চাওক আমাৰ এখন পাছফালে পথাৰ হয় আৰু মই পাছফালে আছোঁ তাৰপিছত এইফালে সৰিয়হ পাৰি থৈছে আৰু মানে এইফালে এখন পথাৰ দেখিছে গাইছ কি ধুনীয়া এটা পৰিৱেশ মানে আৰু এইখিনিতে ৰৈ আপোনালোকক ক'লোঁ কথাখিনি আৰু মানে আপোনালোকৰ মাজলৈ কথা দিছোঁ ভাল ভাল ভিডিঅ' আপলোড দিম আৰু ধুনীয়া ধুনীয়া ভ্লগ আপোনালোকলৈ দিম আপোনালোকে চেনেলটো যেনেকৈ আগৰ পৰাই ছাপোৰ্ট কৰি থাকে তেনেকৈ সদায় ছাপোৰ্ট কৰি থাকিব আৰু মানে গা চা বেয়া হ'লে মানে ভিডিঅ' দিবলৈকো মন নাযায় আৰু গম পাই আৰু মন চন যেতিয়া বা গা মোৰ বেয়া হৈ থাকে তেতিয়া মানে মানুহে যিকোনো এটা কাম কৰিবলৈও যিমানেই ভাল কাম হওক তেওঁৰ পচন্দ মানে তেওঁ অশান্তি পায় মানে আৰু সেইবাবে মোৰ ভিডিঅ' চিডিঅ' দিব পৰা নাই সেইটো কাৰণে আৰু সেইটো কথাই বোলো আপোনালোকৰ মাজতো কৈ দিওঁ আৰু বহুতে মোক সুধিছিলে লগৰ দুজনমানে যে ভিডিঅ' কিয় অহা নাই আৰু সেইবাবে আপোনালোকক কথাটো ক'লোঁ আৰু বেয়া চেয়া নাপাব মানে আজিৰ ভিডিঅ'টো এইটোৱেই হ'ব আৰু আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰিম আৰু সদায় এনেকৈ ছাপোৰ্ট কৰি থাকিব ধন্যবাদ জয় অসম আৰু অতি সোনকালে ধুনীয়া এটা ভ্লগ আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিম বাই বাই